স্থানীয় অঞ্চলত যথেষ্ট সমল বিচৰিত হৈ পৰি আছে এই সংৰক্ষণৰ স্বাৰ্থত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে নাই ৰাজ্য চৰকাৰটো আগৰ পৰা যি আছে সেইখিনি যিমান পাৰি ৰাখিবলৈ চেষ্টা কৰি আছে আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ দ্বাৰা ষ্টেটৰ চেণ্ট্ৰেল আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ কাৰণে অন্যান্য কিছুমান মানে আমাৰ ঐতিহাসিক জেগা আছে এইবিলাক এইটো কৰিছে বাকী যিবিলাক চেণ্ট্ৰেল আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত নহয় সেইবিলাক আমাৰ ষ্টেটৰ যিকোনো গুৰুত্বপূৰ্ণ এইবোৰ বস্তু গতিকে সেইবিলাক সংৰক্ষণ কৰাৰ কাৰণে ষ্টেটে নিজৰ আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ দ্বাৰা কৰি আহি আছে কিন্তু আমি সেইটো যিমান এটা মানে কি কয় উদ্যোগ ল'ব লাগিছিলে সেইখিনি উদ্যোগ ল'বলৈ সক্ষম হোৱা নাছিল সেইটোৰ কাৰণে এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ ওপৰত বহুত গুৰুত্ব প্ৰদান কৰিলে আৰু সেইটো গুৰুত্ব প্ৰদান কৰি পেলাই তেখেতে যিখিনি আৰ্কলজিকেল ছাইট এই আৰ্কলজিকেল ছাইটখিনি আমাৰ মহাভাৰতৰ তেজপুৰৰ যিটো অগ্নিগড়ৰ পৰা আৰম্ভ কৰি মানে আমাৰ শদিয়া এতিয়া অৰুণাচল হ'ল তাত ভীষ্মক নগৰৰ পৰা আৰম্ভ কৰি আমাৰ মানে কি কয় কামৰূপৰ এইটো কামাখ্যাৰ লগত জড়িত নৰকাসুৰ ভগদত্তৰ যিবোৰ জেগা আছে ইয়াৰ পিছত আহোমৰ মানে যিবোৰ আছে ইয়াৰ পিছত কছাৰী মানে ৰাজ্যৰ কথা আছিলে কছাৰী সাম্ৰাজ্যৰ যিটো একদম যাই খাছপুৰলৈকে মানে চলি গৈছিলে ইয়াৰ যিবিলাক আছে আমাৰ অসমৰ মানে ইতিহাসৰ এই গোটেই যিবিলাক মানে গুৰুত্বপূৰ্ণ যিবোৰ জাগা আছে আজিৰ দিনটোত আৰু য'ত আজিও জীৱন্ত প্ৰমাণবিলাক আজি মানে চবতে আছে সেই বস্তুটো আপোনাৰ মানে প্ৰটেকশ্যন প্লাছ প্ৰিজাৰ্ভেশ্যন এইটো আপোনাৰ ৰক্ষা কৰাৰ লগতে সংৰক্ষণ কৰা আৰু সেইবোৰ উন্নত কৰা আৰু লগতে পৃথিৱীবাসীক জনাই দিয়া যে অসমৰ ঐতিহাসিক কি জাগা আছে আৰু সেইটো কেতিয়াৰ পৃথিৱীৰ কেতিয়াৰ কোনটো সময়ৰ সভ্যতা মানে এইটো প্ৰকট পাইছে এইবিলাক বিষয় আমি দুনিয়াক জনাব লাগে এতিয়া আমাৰ তাত যে হৰিহৰৰ যুদ্ধ হৈছিল তেজপুৰত ইয়াত যে আপোনাৰ বানাসুৰ উষাৰ কথা যিটো উল্লেখ আছিলে শ্ৰীকৃষ্ণই তাৰ অনিৰুদ্ধই মানে তাতে আহি যে উষাৰ লগত প্ৰেম হোৱাৰ পৰিণামস্বৰূপে যিটো এটা যুদ্ধ হৈ ফালে এই হৰিহৰ যুদ্ধটো পৃথিৱীয়ে ধ্বংস হোৱাৰ পথত মানে আগবাঢ়িছিল য'ত স্বয়ং ব্ৰহ্মাও বুলি ইয়াত প্ৰকট হৈছিলে এই জেগা যে আমাৰ তেজপুৰত আছে সেইটোতো আমি কাকো জনোৱা নাই ভাৰতবাসীটো নাজানে যে সেই জেগা ক'ত হৰিহৰৰ যুদ্ধ হোৱা কিন্তু আজিলৈকে তেজপুৰৰ গোটেই ধ্বংসাত্মক মানে বস্তুবিলাক এতিয়াও জীৱিত হৈ আছে আমাৰ কামাখ্যা মন্দিৰ নৰকাসুৰে আৰম্ভণি কৰিছিলে নৰকাসুৰে যিটো কৰিছে এই কামাখ্যা মন্দিৰ যে আমাৰ ঘটোৎকচ কি কয় ঘটোৎকচ নহয় আপোনাৰ ভগদত্ত ইয়াৰ পৰাই যে আছিলে যিজন কুৰুক্ষেত্ৰৰ যুদ্ধত ভাগ লৈছিল এই কথাটোতো আমি কাকো জনাব পৰা নাই আৰু পৃথিৱীবাসীতে নাজানে যে ভগদত্ত আমাৰ গুৱাহাটীৰ মানুহ হয় না নহয় ভগদত্তটো তো এইবিলাক কথা আজি আহোমৰ সফিষ্টিকেটেড ব্ৰিটিছৰ আগতে আহোম যিটো আহিছিলে আহোমে ব্ৰিটিছৰ নিচিনা ৰেডিমেড অস্ত্ৰ তস্ত্ৰৰ পৰা আৰম্ভ কৰি ৰাজ্য চলোৱা ইয়াৰ কাৰণে যিটো ছিষ্টেম ৰজা মন্ত্ৰী সৈন্য কোষাধ্যক্ষ ইয়াৰ পিছত টেক্স কালেকশ্যন এটা আপোনাৰ কি কয় ৰাজ দৰবাৰ এইবিলাক বনাই ফালে প্ৰশাসন চলোৱা কিমান সফিষ্টিকেটেড আছিলে মানে আমাৰ আহোম যেতিয়া ইয়াত আহিছিলে আৰু সেইটোৰ দ্বাৰা আহোমে 600 বছৰ এই অসমখন চলাইছিলে ইয়াৰ প্ৰমাণ আজিলৈকেওতো জীৱিত আছে গোটেই বস্তুখিনি ইয়াৰ পিছত কছাৰী ৰাজ্যৰ যিটো আপোনাৰ ধ্বংসাত্মক এইটো ডিমাপুৰত আছে আজি সেইবিলাকতো কছাৰী বুলি কৈছে আজি যিটো পাই আছে সেইটোও কছাৰী ইয়াৰ পিছত ডিমাপুৰ মাইবং খাছপুৰ সেইবিলাক আজিলৈকেও প্ৰমাণটো আজি সেইটো মাত্ৰ কোনোবাই কোৱা কথা লিখা কথা নহয় আমাৰ ইয়াতে আছে সব হিউৱেন চাং আমাৰ তাত আহিছিলে চাইনাৰ পৰা তেতিয়া ভাস্কৰ বৰ্মন আছিলে ভাস্কৰ বৰ্মৰ কামৰূপতে আছিলে বুজি পালে আমাৰ অসমতে আছিলে ভাস্কৰ বৰ্মন তো তেনেকুৱা ধৰণৰ আমি ভূমিৰ মানুহ হয় কিন্তু সেইবোৰ কথা আমি কাকো আজি জনাব পৰা নাই গতিকে সেইবোৰ গোটেই ঐতিহাসিক জাগাবিলাক আমি সংৰক্ষণ কৰা উচিত আৰু সেই ঐতিহাসিক জাগাবিলাকক অলপ উন্নত হয় পৃথিৱীবাসীয়ে আহি ফালে এইটো অধ্যয়ন কৰিব পৰা চাব পৰা তেনেকুৱা ধৰণৰ পৰিৱেশ আমি গঢ়িব লাগিব তো ইয়াৰ পিছত আমাৰ কি কয় ইয়াৰ যিসকল খিলঞ্জীয়া মানুহ এই অসমৰ যিসকল মূল মানুহ এই মূল মানুহখিনিৰ ভাষা কলা সংস্কৃতি যিটো 600,000 বছৰৰ পৰা আছে সেইটো আমি কেনেকৈ জীৱিত ৰাখিব পাৰিম আৰু দৈনন্দিন আমাৰ অঞ্চলৰ সেইটো প্ৰচলন আমি কেনেকৈ কৰিব পাৰিম আৰু কোনোবা জাতিৰ যদি হেৰুৱাই যাব খুজিছে সেয়া আমি কেনেকৈ প্ৰটেকশ্যন দিম আৰু কেনেকৈ আমি সেইটো প্ৰিজাৰ্ভ কৰিম আমি
কেনেকৈ সংৰক্ষণ কৰিম আৰু কেনেকৈ ডেভেলপ কৰি ফালে এওঁলোকৰ বিষয়টো মানুহে জানিব পৰা আমি কেনেকৈ কৰিব পাৰোঁ তো সেইটোৰ কাৰণে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেড এণ্ড কালচাৰ বুলি ডিপাৰ্টমেণ্ট খুলিছে যিটোত এই মই কোৱা মানে যিখিনি দিশ আছে সেইবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কাম কৰিব এইবাৰ 100 কোটি টকা তাৰ কাৰণে ধাৰ্য কৰা হৈছে আৰু সেই 100 কোটি দি আৰম্ভ কৰিব আৰু ইয়াৰ পৰা যদি বেছি প্ৰয়োজন হয় চৰকাৰী পিছত ইয়াৰ ব্যৱস্থাও ল'ব গতিকে সেইটোৰ কাৰণে আজি আমি কাছমাৰীতো আহিছোঁ ইয়াৰ ঐতিহাসিক যিখিনি মানে বস্তু আছে সেইটো পৰিদৰ্শন কৰিবৰ কাৰণে আমি আজি পৰিদৰ্শন কৰি দেখিলোঁ এটা অনুভৱ আমি কৰিছোঁ ইয়াত আৰ্কলজিকেল ডিপাৰ্টমেণ্টৰ মানুহ আছে তেওঁলোকৰ লগত কথা পাতি সেইটো আৰু বেছি ভালকৈ সংৰক্ষণ কৰিব পাৰা আৰু মানুহে যিটো আহি পেলাই চাব পাৰা এটা পৰিৱেশ ইয়াত থাকিব পাৰা অকণমান গা ধুব পাৰা মুখ ধুব পাৰা চাহ পানী দিব পাৰা ব্যৱস্থা গেষ্ট হাউচ টাইপ IB টাইপ হ'লেও আমি কেনেকৈ ইয়াত কৰিব পাৰোঁ আৰু আমি ইয়াত 2জনমান কৰ্মচাৰী কেনেকৈ দিব পাৰোঁ যিটো দৈনন্দিন ইয়াত চাফ চুতৰাৰ পৰা আৰম্ভ কৰি ইয়াত সুৰক্ষাৰ কাৰণে দৃষ্টি ৰাখিব গতিকে সেইবিলাক বিষয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম আৰু সেই হিচাপে ইয়াত কাম কৰিব আৰু সেইটোকে জানিবৰ কাৰণে আমি আজি ইয়াত আহিছিলোঁ আৰু ইয়াৰ স্থানীয় মানুহৰ লগতো যাতে আমি অলপ কথা পাতিব পাৰোঁ থ্যাংক ইউ